নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ড'জ চিষ্টেমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এজিথ্ৰমাইচিনৰ বিষয়ে। এজিথ্ৰমাইচিন 500 আৰু 250 mg বিষয়ে। এজিথ্ৰমাইচিন 500 বা 250 এটা বহুত পপুলাৰ মেডিচাইন হয়। বৰ্তমান ইয়াৰ প্ৰভাৱ বহুতেই বেছি। মেডিচাইনটো বেলেগ বেলেগ ব্ৰেণ্ডে বেলেগ বেলেগ নাম দি পিনি বনায় কোম্পানীয়ে, কিন্তু কম্পজিশ্যন একেটা থাকে। যেনে মোৰ ওচৰত এতিয়া এনজিকেম আছে, এনজিগ্ৰেন আছে, এনজিমিৰেন 500 আছে। প্ৰতিটোৰ পেকেটে বেলেগ চিষ্টেম বেলেগ বেলেগ থাকে। প্ৰতিটোৰ আপোনাৰ কিছুমান টেবলেট আপোনাৰ দুটাকেও তিনিটাকৈ থাকে। প্ৰতিটো এটা ষ্টিপত তিনিটাকৈ থাকে। কিছুমানত আকৌ 6টাকৈ থাকে এটা পেকেটত। প্ৰতিটো বেলেগ বেলেগ ব্ৰেণ্ডে বেলেগ বেলেগ কোম্পানীয়ে বেলেগ বেলেগকৈ বনায়। আৰু কিছুমানত প্ৰায় তিনিটাই থাকে, 3টা 10টা 6টা এনেকৈ কৰিয়ে থাকে। পেকেজিংবোৰ ধুনীয়া, ভালকৈ আহে। বিশেষকৈ এজিথ্ৰমাইচিন 500 2 বা 50 কাহৰ এণ্টিবায়'টিক হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও ইয়াক আমি বীজাণুদ্বাৰা সংক্ৰমিত, ডিঙিত হোৱা বেমাৰ, বুকুৰ ভিতৰত হোৱা সংক্ৰমিত, মূত্ৰজনিত বেমাৰত, ছালৰ সংক্ৰমণত হোৱা বেমাৰ আদিতো দিয়া হয়। এতিয়া আমি ছাইড এফেক্টখিনি কওঁ ইয়াৰ। এজিথ্ৰমাইচিন ডেইলি খুৱাই থকা মানুহজনৰ অলপ দুৰ্বল হ'ব পাৰে, জইণ্ট পেইন হ'ব পাৰে, গেছ হ'ব পাৰে, পেটৰ বিষ আৰু বমি ভাৱটো আহি থাকে। যদি মোৰ ভিডিঅ'খিনি চাই ভাল পাইছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ওচৰত থকা বেল আইকনটো টিপি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।